নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ত্ৰিদীপ, আপোনালোকে চাইছে লাইট সাউণ্ড চেণ্টাৰ। মই আজি ষ্টেঞ্জাৰ এটাৰ DA ওপৰত, ডিষ্ট্ৰিবিউটৰ এম্প্লিফায়াৰ ওপৰত ভিডিঅ' এটা বনাবলৈ আগবাঢ়ি গৈছোঁ। বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ। কিছু মোৰ ব্যস্ততাৰ বাবে মই আহিব পৰা নাছিলোঁ, হ'লেও এতিয়া ৰেগুলাৰ ভিডিঅ' বনাই যাম বুলি ভাবিছোঁ। এটা ষ্টেঞ্জাৰ ডিষ্ট্ৰিবিউটৰ এম্প্লিফায়াৰ DA, যিসকলে চাউণ্ডৰ লগত জড়িত তেখেতসকলে জানে। এইটো এটা মই নতুনকৈ আনিছোঁ। মই আপোনালোকৰ আগত আনবক্সিং আৰু ৰিভিউ কৰি দেখুৱাম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো এটা ষ্টেঞ্জাৰ DA হয়, ডিষ্ট্ৰিবিউটৰ এম্প্লিফায়াৰ। এইটো মই লোৱা সময়ত টেষ্ট কৰি অনা হৈছে বাৰু। এতিয়া ভিডিঅ' বনাবৰ কাৰণে আপোনালোকক দেখুৱাওঁ বুলি, ভিডিঅ' বনাওঁ বুলি, ৰিভিউ কৰোঁ বুলি এইটো কৰা হৈছে, দেখাইছোঁ মই। এইটো ষ্টেঞ্জাৰ ডিষ্ট্ৰিবিউটৰ হয়, DA। এইকেইটা হ'ল আপোনাৰ আউটপুটৰ গ্ৰেইন, ভলিউম, ৰাইট আৰু লেফ্ট দুটা চাইডে আছে। এইটো অন অফ ছুইচ। ষ্টেঞ্জাৰ ভালকৈ চাওক, আমাৰ ইণ্ডিয়ান ব্ৰেণ্ড হয়, কলকাতা মাল, বহুত ভাল। ৰাইট আৰু লেফ্ট, ৰাইট লেফ্ট ইনপুট আৰু ৰাইট লেফ্ট আউটপুট। 20টা এম্প্লিফায়াৰ ইয়াত কানেক্ট কৰিব পাৰিব। 2, 3, 4, 3, 4, 5, 6, 7, 8, 9, 10, 10, 10, 20। ৰাইট আৰু লেফ্ট 10টা 10টা 20টা। ইয়াত আপোনাৰ ইয়াত লিখাই আছে ষ্টেঞ্জাৰ অডিঅ' প্ৰাইভেট লিমিটেড, কলকাতা, ইণ্ডিয়া। এইটো একদম অৰিজিনেল আৰু ডুপ্লিকেট আপোনালোকে ইয়াতে চিনি পাব। বহুত মানে ষ্টেঞ্জাৰ কোম্পানীও ডুপ্লিকেট মালো উলিয়াই দিছে, চেম টু চেম, আপোনালোকে গম নাপাব, এনেকুৱাকৈ উলিয়াইছে। ইয়াতে গম পোৱা যায় আপোনালোকক। পিছফালে এইটো ষ্টিকাৰটো দিব নোৱাৰে, আৰু কিছুমান নটৰ যি মানে স্ক্ৰুৰ যিটো ফিনিচিং, ষ্টেঞ্জাৰ কোম্পানীৰ যিটো ফিনিচিং, সেই ফিনিচিংটো দিব নোৱাৰে। এইটো বিশেষ কাৰণত লাগে, যিসকলে চাউণ্ডত নতুনকৈ আহিব বিচাৰিছে বা প্ৰথম আহিব বা তেখেতলোকে চাউণ্ডৰ বিজনেছ কৰিব বিচাৰিছে, সেইসকলকে মই ভিডিঅ'টো বনাই দেখাব বিচাৰিছোঁ। যিসকলৰ আছে বা ইতিমধ্যে তেখেতলোকৰ চাউণ্ডৰ লগত জড়িত, সেইসকলৰ কাৰণে এইটো ভিডিঅ' নহয়, যিহেতু তেখেতলোকে জানে। আৰু যিসকলে নতুনকৈ আহিব বিচাৰিছে বা চাউণ্ডৰ লগত নতুনকৈ জড়িত হৈছে, সেইসকলৰ বাবেহে এইটো ভিডিঅ' বনাইছোঁ মই। এইটো আপোনাৰ এম্প্লিফায়াৰৰ লগত ইয়াৰ পৰা আহিব, মিক্সাৰ কানেকশ্যন হ'ব, মিক্সাৰ হ'ব বা ক্ৰছঅভাৰ হ'ব বা কিবা এটা হ'ব, ইয়াৰ পৰা বা DVD হ'ব, ইয়াৰ পৰা কানেকশ্যন হ'ব। ইনপুট এইটো ৰাইট লেফ্ট দেখিছে আপোনালোকে। ইয়াৰ পৰা মিক্সাৰ আহিব, আউটপুটো আহিব, ইয়াত ইন হ'ব। ইন হোৱাৰ লগে লগে এই কানেকশ্যনবিলাক দেখিছে আপোনালোকে, 20টা কানেকশ্যন আছে। এই 20টা কানেকশ্যনত ইয়াৰ পৰা যিকোনো এটাত গুচি যাব আপোনাৰ এম্প্লিফায়াৰৰ পৰা, মানে 20টা এম্প্লিফায়াৰ একেলগতে জুতি মানে বজাব পৰা বস্তুটোৱে হ'ল এইটো ডিষ্ট্ৰিবিউটৰ এম্প্লিফায়াৰ। ইয়াত মিক্সাৰ কানেকশ্যন হ'ব, মিক্সাৰে ইয়াত আউটপুট দিব, যি গান বাজিব বা যি কথা ক'ব ইয়ালৈ আহিব। ইয়াৰ পৰা এই 20টা এম্প্লিফায়াৰক মানে ই আউট কৰিব, মানে চাউণ্ডটো মানে আপোনাৰ ডিষ্ট্ৰিবিউট কৰিবই। সেইটো কাৰণে ইয়াৰ নাম ডিষ্ট্ৰিবিউটৰ এম্প্লিফায়াৰ। বাৰু, আজিলৈ ইমানতে সামৰি দিছোঁ এইটো ভিডিঅ', বৰ বেছি দীঘলীয়া নকৰোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আকৌ ষ্টেঞ্জাৰ
এম্প্লিফায়াৰৰ ওপৰতে এটা ভিডিঅ' বনাই লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ। যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, যদি আমাৰ চেনেলত আপুনি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাউণ্ডৰ DJ আৰু লাইটৰ বিষয়ে এই চেনেলটোত ভিডিঅ' বনাই যোৱা হয়। ধন্যবাদ, নমস্কাৰ।